সকলোকে স্বাগতম জনাইছোঁ। মই ৰূপজ্যোতি আজি পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো বৰ্তমান ভালেই। মই আজি ওলাইছোঁ মানে ওচৰতে খনিকৰ পুথি এভাগ নিমন্ত্ৰণ দিছিলে আৰু আনিব তালৈকে বুলি ওলাইছোঁ। এয়া মোৰ লগত মীনা আৰু মই। আৰু প্ৰথমে আমি গৈ পালোঁগৈ মানে তাত পালোঁগৈ। ইয়াত মানে পুথিভাগ আহি পোৱাহি নাই, ধুনীয়াকৈ সজাই পৰাই থৈছে। গাঁৱৰ সকলো ৰাইজে অপেক্ষাত ৰৈ আছে। আৰু তাৰ আগতে আমি মানে চাহ একাপ খাই ল'লোঁ। গৃহস্থই চাহ দিছে আমাক, মিঠৈ আৰু চাহ একাপ খাই ল'লোঁ। চব ভক্তৰ কিমান ভিৰ হৈছে, সকলোখিনি অপেক্ষাত ৰৈ আছে। আৰু তেখেতলোক পোৱাহি নাই, যিহেতু বহুত দূৰৰ পৰা আহিব। আৰু ধুনীয়াকৈ আসনভাগ সজাই থৈছে আৰু ভকতসকলো নিজৰ নিজৰ কামখিনি সকলোখিনি কৰি আগবঢ়াই থৈ দিছে। আৰু এনেদৰে আমি সকলোখিনি ৰৈ আছোঁ, আহি পোৱাহি নাই, আহি আছে মানে পোৱাহি নাই। আৰু সকলোৱে মই তামোল চুবাই চুবাই বহি আছোঁ আৰু অপেক্ষাৰ একোৰে অন্ত নাই। তামোল এমুকৰা মুখত ভৰাই ল'লোঁ। আৰু শেষত যিমান সকলোখিনি অপেক্ষাৰ অন্তৰ পেলাই আমি পুথিভাগ আহিছে মানে আমি গোপিনীসকল গৈছোঁ। ইতিমধ্যে গাঁৱৰ ৰাইজ পুৰুষ মহিলা সকলো আগতে গায়ন বায়নে আগবঢ়াই আনিবলৈ গৈছে। আমি ৰাস্তাৰ এডোখৰ পৰাই মানে আগবঢ়াইছোঁ। গৃহস্থই সেৱা লৈছে আৰু এয়া গৃহস্থ সেৱক মানে তেখেতে মূৰত লৈ আহিছে পুথিভাগ। আৰু তেওঁলোকৰ ঘৰত যেন সকলো মংগল হয়, সকলো দুখ দুৰ্গতিখিনি দূৰ হয়, তাকে ময়ো কামনা কৰিলোঁ। আৰু আমি সকলোখিনি আগবঢ়াই লৈ আহিলোঁ। এয়া সকলোখিনি আনিছোঁ আৰু পদূলিয়ে পদূলিয়ে সকলোৱে তামোল পাণ, গুৱা পাণসহ মানে সকলোৱে সেৱা ভাগ জনাইছে। যিহেতু পুথিভাগৰ মহত্ব আমাৰ অসমৰ মানুহে সকলোৱে জানে। আৰু চাওক আগফালে পাছফালে কিমান মানুহৰ ভিৰ, সকলোৱে গায়ন বায়নে কৰি আদৰ সাদৰে নিয়ম নীতিৰে আনিছে আৰু সকলোৰে পদূলিয়ে পদূলিয়ে সেৱা জনাইছে। আমিও সেইদৰে আহি পালোঁহি। আহি আসনভাগ আনিছে আৰু ইমানখিনি আনকালে নাই দেখা, এয়া আনিছে আৰু গৃহস্থই আনি তেওঁলোকক মানে দিছে। যিহেতু তেওঁলোকে আসনত বহিব আৰু তেওঁলোকে পাঠ কৰিব। আৰু যিসকলে জানে এইখিনি কথা জানে আৰু নজনাখিনিও সকলোখিনিয়ে যাতে ভিডিঅ'টো চাব, লাইক কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু সকলোৰে একে মই যেন মংগল হয় তাকে কামনা কৰি ভিডিঅ' ভাগ আগবঢ়ালোঁ। যিহেতু সম্পূৰ্ণ ভিডিঅ' মই আনকালে নাই চোৱা, কালিহে সম্পূৰ্ণ চালোঁ আৰু সেয়েহে ভিডিঅ'টো ধুনীয়াকৈ আগবঢ়ালোঁ। সকলো ৰৈ আছে আৰু ইমানেই ভক্তৰ ভিৰ হৈছে, জেগাডোখৰ অলপমান ঠেক হ'ল যিহেতু গৃহস্থৰ ঘৰত ইমান ডাঙৰ চোতাল নহয়। আৰু আমি ইয়াৰ পাছত পুথিভাগ আসন স্থাপন কৰা হ'ল আৰু সকলোৱে সেৱা সৎকাৰ কৰি মেলি, ভক্তৰো যথেষ্ট ভিৰ হৈছে। চাকি জ্বলাবলৈ নহ'লে জেগা কম কাৰণে আমি চব উৎসৰ্গা কৰি দিলোঁ। তাৰ পাছতে আমি সকলোৱে পায়স খালোঁ। পায়স দি আছিলে বাৰু, আমি পাছত পায়স খালোঁ আৰু সময়ো বহুত হৈ আহিছে, সেয়েহে ঘৰলৈ আহিব হ'ল আৰু পায়সকণ খাই ল'লোঁ।
আপোনাহত প্ৰত্যন্ন ৰূপী ভকত ভাগৱত সাক্ষাৎ ভগৱন্ত বৈকুণ্ঠৰ পাৰিষদ মহামহন্ত সেউকী মনোবাঞ্ছা পূৰ্ণ কামনাৰ অৰ্থে আজি খনিকৰ প্ৰতিভাগীক আদৰি অনাৰ ক্ষেত্ৰত সমস্ত সেউবৃন্দ একত্ৰিত কৰি এভাগী মহাপুৰুষৰ মহান বাণী একেবাৰে গ্ৰহণ কৰিছে। এই সেৱাতেই বহু প্ৰসন্নতা হৈ গুৰুদেৱ নাম ভক্ত চাৰিমুখী বস্তু প্ৰসন্ন হ'ল সমস্ত সেউবৃন্দৰ। আৰু গোটেই ৰাতিটো যিহেতু ঘোষা পাঠ কৰা হ'ব, আমিও ঘৰলৈ গুচি আহিলোঁ চাকি বন্তি জ্বলাই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিলে। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। মনৰ আশা পূৰ্ণ হয় যাতে, সকলোৱে তাকে কামনা কৰি আজিলৈ ৰূপজ্যোতি আহোঁ। বাই বাই। পুনৰ আকৌ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই। ধন্যবাদ।